खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि नैजिगुनाव सुख्लायसेफां बियाबाव बीजेपी दलोखौ नागारनानै बीपीएफ दलोआव लोब लोब जयनिं जादों नैजिगुनाव सुख्लायसेफां बियाबाव बीपीएफ दलोनि बिजाथि गणेश कसारी बिथाङा देरहासार जानाया रोखा जामारबाय नामा बेबाराव बीपीएफनि बिजाथि गणेश कसारी बिथांनि थाद'नाय गैयै सानफ्रोमबो जयनिं हाबाफारि लागासिनो दं बीटीसी बिसायख'थिनि सिगां सिगां मोनफ्रोमबो दलोनि जयनिं हाबाफारि लानाया सोलिगासिनो दं थिग बेबायदिनो बीपीएफ दलोनि जयनिं हाबाफारि लानायाबो सोलिगासिनो दं नैजिगुनाव सुख्लायसेफां बियाबाव बीपीएफ दलोनि बिजाथि गणेश कसारी बिथांनि दैदेननायाव सानफ्रोमबो यूपीपीएल आरो बीजेपी दलोनि मावथि आरो भटार्सफोरा लोब लोब बीपीएफ दलोआव जयनिं जागासिनो दं 80 জন ব্যক্তিয়ে 80 জন ব্যক্তিয়ে ইতিমধ্যে জয়নিং কৰিছে আৰু দুই তিনিটা আৰু আহিব বুলি কৈ আছে উদ্যোক্তাসকলে জনাইছে গতিকে নিজৰ গাঁও হিচাপে আমি আগতে এনেকা জয়নিং প্ৰগ্ৰাম লবই পৰা নাছিল আহা নাছিল কিন্তু আজি ইয়াত মানে বিভিন্ন মানে ইয়াত মানে মিছিল মানে সংমিশ্ৰণ ইয়াত কাজ আছে বড়ো ৰাভা খৰণীয়া আৰু অসমীয়া স্পিকিং গতিকে এই মানে গাঁৱত আজি আমাৰ বিপিএফ দলৰ নীতি আদৰ্শক ভাল পায় আজি মানে 80 জন ব্যক্তি ইয়াত যোগদান কৰিছে দিনে নিশাই আমি সদায় আপোনালোকে যদি চাই দিনে নিশাই সদায় আমি জয়নিং কৰি আছো শ ব্যক্তি আমি জয়নিং কৰিছো কাইলৈ জয়নিং আছে পৰহি জয়নিং আছে তাৰ পিছদিনাও জয়নিং আছে আৰু এই কন্টিনিউ আমি সময় দিব পৰা নাই ৰাইজে আমাক যি ধৰণে আমন্ত্ৰণ জনাইছে এতিয়ালৈ আমি আজি 4 তাৰিখ 21 তাৰিখলৈ আমাৰ শেডিউল মানে এতিয়া হৈ আছে 21 তাৰিখলৈ শেডিউল আমি ঠিক কৰিছো তাৰ পিছৰ শেডিউলটো আমি কেইদিনমান পিছতে কৰিব পাৰিম এই ধৰণৰ কথা